আজি আপোনালোকক অন্য এটা দৃশ্য দেখুৱাম। অন্য এটা দৃশ্য মানে আজি আমাৰ বাথৰুমৰ এটা প্ৰব্লেম এটা হৈ আছে। এইটো দেখিছে, এই যিটো আপোনাৰ লেট্ৰিনৰ যি কি ক'ব জানো, এইটো নামটো মই নাজানো বিশেষকৈ, সেইটো চিষ্টেম কয়নে কিয়ে কয়নে, যিহেতু মিস্ত্ৰী নহয়, কিন্তু কথা হ'ল কি এইটো সৰু সুৰা কামবিলাক আমি নিজেই কৰোঁ। তো ইয়াক এতিয়া খুলি এতিয়া লগাব লাগে। ইয়াৰ যিটা ক্লেম আছিলে সেই ক্লেমকেইডাল ভাঙি গৈছে। তো সেইকাৰণে ভাবিলোঁ প্ৰাঞ্জল মই আজি এই ক্লেমটো লগাওঁ, আৰু আমাৰ হাতীয়াবাৰীত চব আছে, ড্ৰিল মেচিন চেচিন চব আমি যোগাৰ কৰি লৈছোঁ। কাৰণ এই সৰু সৰু কামবিলাকৰ কাৰণে যদি মিস্ত্ৰী মাহটো ইয়াত আপোনাৰ কি হয়, এটা খৰচা দিবলগীয়া হয়। আৰু দেখিছোঁ এইবিলাক কাম আমি নিজে যেতিয়া কৰিব পাৰোঁ পইচাটো আমাৰ ছেভ হৈ যায়, যিহেতু হোটেলখন আমাৰ নিজৰ নহয়, আমি লিজত লৈ চলাই আছোঁ। ঠিক আছে, তো সেইকাৰণে কি হয়, এই সৰু কামখিনি আমি নিজেই কৰোঁ। আৰু ইয়াত দেখুওৱাৰ মূলতে হৈছে, মূল কথাটো হৈছে যে বহুতে কয় যে অসমীয়া ল'ৰাই ব্যৱসায় কৰিব নোৱাৰে। ঠিক আছে, তো গতিকে আমি সেই কথাখিনি যাতে মিছা বুলি প্ৰমাণিত হয় তাৰে কিছু চেষ্টা কৰিছোঁ। মানে আমিও এই ব্যৱসায়টো কেনেদৰে সুচাৰুৰূপে কৰিব পাৰিম তাৰ আমি চেষ্টা কৰিছোঁ, যাতে যদি আমাক দেখি আৰু দুজন আমাৰ অসমীয়া ল'ৰা আগবাঢ়ি আহে তেতিয়া ভাবিম যে আমাৰ ভিডিঅ'টো কৰাৰ সাৰ্থক হৈছে, বা আমাৰ ভিডিঅ'টো যে কৰিছোঁ তাৰ কিছু মূল্য আমি পাম। তো সেইকাৰণে আমি আপোনালোকক এইটো দেখাব বিচাৰিছোঁ। চাওক, আমি বাকীখিনি কামটো কৰোঁৱে, গতিকে এই বাথৰুমৰ কামখিনি আমি কৰিবলৈ একো কোনো ধৰণৰ কুণ্ঠাবোধ কৰা নাই। গতিকে এনেধৰণৰ আমাৰ যদি কোনো অসমীয়া ল'ৰা আছে, মই তেখেতলোকেও কওঁ যে আপোনালোকেও এইবিলাক কাম কৰিবৰ কাৰণে কুণ্ঠাবোধ নকৰিব বা চিন্তা নকৰিব। কাম সকলো কামেই হয়, আৰু যদি এইটো কৰিব পাৰে তেতিয়াহ'লে পইচাটো আপোনাৰ ছেভ হৈ যাব। ঠিক আছে, থেংক ইউ।